Hey guys, welcome my YouTube channel. মই নেহে পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু মই আজি আপোনালোকক কি কৰোঁ কি নকৰোঁ সকলো দেখাম আৰু বলক চাই থাকক আগলৈ ভিডিঅ'টো আৰু সকলোকে মই গুড মৰ্ণিং জনাইছোঁ ৰাতিপুৱা যিহেতু আৰু বহুত কামো আছে বহুত আৰু বলক দেখাই আছোঁ কি কৰোঁ আজি গাইছ মই খাই আছোঁ এয়া Hey guys, মোৰ এতিয়া ৰুটি চব্জি খাই হৈ গ'ল আৰু মই এতিয়া কি কৰোঁ অলপ আপোনালোকক সকলোকে দেখাওঁ আৰু বলক আগলৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে Hey guys, মই এজনী বাক দেখাম আৰু এয়া বাজনী চব এজনী বা আমাৰ ঘৰলৈ আহিছে এতিয়া ফুৰিবৰ কাৰণে আৰু বাজনী খবৰ খাতি বা কি খবৰ আৰু কেনেকৈ আছা তুমি ঠিকে আছা বাজনী কেতিয়াবা খবৰ খাতি ল'বলৈ আহি থাকে আমাৰ ঘৰলৈ আৰু বাজনী বহুত মনত দুখ কি হৈছে দুখ কৈ দিয়া একো দুখ নাই বৰ লাজ কৰে গান বৰ ধুনীয়া গায় বাজনী এতিয়া বৰ্তমান লাজ কৰিছে আৰু বেলেগ দিনা ভালকৈ আপোনালোকক দেখাম বাজনীক আৰু এতিয়া চাওক আৰু বাজনীক মই এতিয়া চাহ পানী দি লওঁ তাৰপিছত আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ এয়া বাজনী আহিছে মই বাজনীকে ৰুটি আছিলে ৰাতিপুৱা লাল চাহৰ লগত বাজনীক চাহ একাপ দি লওঁ আৰু এয়া মই হেৰি কৰি আছোঁ এয়া দালি বনাই আছোঁ যিহেতু চাই থাকক আৰু আমাৰ বা সেয়া বাচন ধুই আছে তাই আৰু চাই থাকক গাইজ মই আজি মোৰ মাৰ লগত লাগি থাকোঁতে কাৰণ বাইদেউ বেমাৰ হৈ আছিলে সেইকাৰণে মই মাৰ লগত বেছিকৈ লগাৰ কাৰণে আজি মই বেলেগ একো দেখুৱাব নোৱাৰিলোঁ কিন্তু মই এতিয়া আপোনালোকৰ ওচৰলৈ লৈছোঁ এটা চয়াবিনৰ ৰেচিপি এটা আৰু আপোনালোকক দেখাম মই যিহেতু মই ভাত খাম কাৰণে সেয়া বনাম আৰু আপোনালোককো দেখাম আৰু আপোনালোকে চাওক ঘৰত যদি বনাই খাব পাৰে তেনেকৈ আপোনালোকে বনাই খাই তেনেকৈ খাব আৰু অলপ মই এয়া চয়াবিন তিয়াই থৈছোঁ আৰু লগতে এয়া ফুলকবি দুটামান কাটি থৈছোঁ আৰু ইয়াতে লোকেল ডিম এটা তাতে বনাম আৰু এয়া মই বিলাহীটো কমন থাকেই বিলাহী কাটি লৈছোঁ আৰু আদা নহৰু অকণ থেতেলিয়াই লৈছোঁ আৰু এয়া হ'ল পিঁয়াজ আৰু অকণমান ইয়াতে মই মিট মছলাও ঢালিম আৰু বলক আগলৈ চাই থাকোঁ ভিডিঅ'টো ফাৰ্ষ্ট মই এতিয়া এয়া হ'ল মোৰ কেৰাহী পাতি ল'লোঁ কেৰাহী পাতি ল'লোঁ মই গেছত আৰু মই এতিয়া বনাই দেখাওঁ আপোনালোকক আৰু অলপ আগলৈ চাই থাকক শেষলৈকে চাব ভিডিঅ'টো মই কি কৰোঁ কেৰাহী পাতি ল'লোঁ আৰু কেৰাহীটো এতিয়া গৰম হৈ আছে আৰু ইয়াতে মই ঢালি দিম মিঠাতেল অকণ সৰহকৈ ঢালি দিম আৰু ঢালি দিলোঁ আৰু এতিয়া ইয়াতে ঢালি দিম মই পিঁয়াজখিনি ঢালি দিম মই চয়াবিন চব্জি এনেকৈ কেতিয়াবা ভাজি খাওঁ যিহেতু মই বেছি মাংস খাই ভাল নাপাওঁ কেতিয়াবা খুব বেছি কম খাওঁ মই মাংস আৰু এতিয়া মই তিয়াই থোৱা চয়াবিনখিনি ঢালিম অলপ সিজি লওঁ ধুনীয়াকৈ সিজি ল'ম ঘৰত যি বনাওঁ আৰু সেয়াকে আপোনালোকক দেখাই দিওঁ কাৰণ বা বেমাৰ হৈ আছিলে কাৰণে বা এতিয়া মাক চাব নোৱাৰা হৈ আছে কাৰণে মই মাক চাই থাকিব লগা হৈছে গা পা ধোৱা আৰু সকলোখিনি কাম কৰিব লগা হৈছে মাৰ লগত সেইকাৰণে মই একো কৰিব নোৱাৰিছোঁ সেইকাৰণে মই আপোনালোকক মই যি কৰিছোঁ তাকে দেখাই আছোঁ অলপ এয়া হ'ল এয়া হেৰি মই এতিয়া ঢালি দিম তিয়াই থোৱা চয়াবিনখিনি ঢালি দিলোঁ ফুলকবিখিনিও লগতে ঢালি দিম চয়াবিনখিনিৰ সৈতে ঘৰত বেমাৰী মানুহ থাকিলে বহুত কষ্টও হয় আৰু সেনেকৈ সময় আপোনালোকক ভিডিঅ' এটা কৰি দেখাওঁ চব মই ভালকৈ লৰাই দিলোঁ মই ভালদৰে চয়াবিনখিনিয়ে আৰু হেৰিখিনিয়ে ফুলকবিখিনিয়ে আৰু ইয়াত দি দিম মই এতিয়া সোৱাদ অনুসৰি নিমখ ঢালি দিম আৰু ইয়াতে ঢালি দিম মই এতিয়া
হালধি গুড়া ঢালি দিম মই এতিয়া। হালধি গুড়া ঢালি দিলোঁ। যিহেতু ভালকৈ ভাজি ল'ম, মিলাই ল'ম, ভালকৈ মিক্স কৰি দিম। অকণমান চিমত থৈ দিম জুইটো, গেছটো ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি এতিয়া মই অলপ টাইমৰ কাৰণে সিজিবলৈ দিম। অলপ ঢাকন লগাই দিম মই এতিয়া ঢাকন লগাই থৈ দিম আৰু চাই থাকক। মই আকৌ আহি গ'লোঁ এইখিনিলৈ, চব্জিখিনিলৈ। এতিয়া চয়াবিন আৰু আলুখিনি ধুনীয়াকৈ চয়াবিনে আৰু ফুলকবিখিনিয়ে ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াতে ঢালি দিম মই অকণমান এই বিলাহী ভাল লাগে খাই আৰু বিলাহী খুব ঢালা দেখি আছে আপোনালোকে। এয়া বিলাহী ঢালি দিম। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় ক'ব। আৰু ভাজি ল'ম ধুনীয়াকৈ। আকৌ মই এতিয়া ঢাকন লগাই দিম, অকণমান সিজিবলৈ দিম। ধুনীয়াকৈ সিজি আছে। এতিয়া মই ঢাকনখন লগাই দিম আৰু গাইছ, মই এতিয়া আকৌ আহি গ'লোঁ ইয়াতে। চব্জিখিনি সিজিব দিছিলোঁ আৰু এতিয়া চাওক ধুনীয়াকৈ চয়াবিনখিনি ধুনীয়াকৈ আৰু ফুলকবিখিনি সিজিব ধুনীয়াকৈ সিজিব। আৰু ইয়াতে ঢালি দিম মই এতিয়া অকণমান মছলা ঢালি দিম অকণমান। মছলা ঢালি দিম ধুনীয়াকৈ আৰু লৰাই দিম। মছলা ঢালি দিম আৰু অকণমান দেৰি থৈ দিম। এনেকৈ অকণমান সিজিবলৈ দিম আকৌ। চাই থাকক আগলৈ। গাইছ, মই আকৌ আহি গ'লোঁ। চব্জিখিনি ধুনীয়াকৈ সিজিব ধুনীয়াকৈ। চব্জিখিনি ধুনীয়াকৈ সিজি যায় আৰু ইয়াতে ঢালি দিম মই এতিয়া অকণমান আদা নহৰু ঢালি দিম। আদা নহৰু অলপ আৰু আদা নহৰু ঢলাৰ পাছতে মই ঢালি দিম এতিয়া এই লোকেল ডিম এটা। যিহেতু লোকেল ডিম এটা মই কৈ থৈছিলোঁ, সেইটো ডিমটো মই অলপ ঢালি দিম। ইয়াতে ভাঙি থৈ দিছিলোঁ ডিমটো। এয়া হয় লোকেল ডিম এটা আৰু ইয়াতে মই ঢালি দিম এতিয়া। মিহলাই দিম আৰু মিহলাই দিম লোকেল ডিমটো। আৰু ইয়াতে মই এতিয়া অকণমান ধনিয়া পাত দিম। ধনিয়া পাত ঢালি দিম কেইটামান এইখিনি সিজালে। দেৰি যোৱা নাই, হেৰি লাগি আছিলে। ধুনীয়াকৈ ভাজি ল'ম। এতিয়া দি দিম এতিয়া ভালকৈ ভাজি ল'ম। ডিমটো ভাঙি দিলোঁ। বহুত সোৱাদ লাগে খাবলৈ। আপুনি এনেও খাব পাৰিব এনেকৈ, যদি কিমানৰ মাছ মাংস নাথাকে আৰু ঘৰত এনেকৈ খাব পাৰিব। চাই থাকিব। গাইছ, এয়া চব্জিখিনি আৰু মই গোটাই দি দিওঁ ধনিয়া পাত। গোটাই দি দিওঁ। শুকানকৈ মই ফ্ৰাই কৰি ল'লোঁ। কাটি নিদিওঁ ধনিয়া পাতবোৰ, ভাল লাগে মোক এনেকৈ দি, যিহেতু গলি যায় সেইকাৰণে। ধুনীয়াকৈ হৈ গ'ল। চয়াবিনে আলুৱে দিয়ে তাত ধুনীয়াকৈ হৈ গ'ল। চয়াবিন আলু ডিম দি বনালোঁ। গাইছ, মই এতিয়া ভাত খাই লওঁ আৰু এয়া চাওক মই আজি একো বনোৱা নাই। এয়া চয়াবিনখিনি ভাজিছিলোঁ এয়া, আৰু দালি আৰু ভাত আৰু অকণমান আচাৰ লৈছোঁ আৰু আপোনালোকক খাই দেখাইছোঁ।
এতিয়া মই ভাতকেইটা সানি লৈছোঁ আৰু ফুলকবি আৰু বহুত সোৱাদ হৈছে খাবলৈ আৰু আপোনালোকেও খাব তেনেকৈ বনাই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কাইলৈ অন এটা ভিডিঅ' লৈ আহিম। ভাত খোৱাতে কৈছোঁ আৰু কাইলৈ অন এটা ভিডিঅ' লৈ আহিম আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আৰু প্লিজ ছাবস্ক্ৰাইব কৰক আৰু প্লিজ মোৰ চেনেলটো আগলৈ আগবঢ়াই নিম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। বাই বাই।